হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত তোমালোকক কিছুমান আৱিষ্কাৰ কুইজ দেখুৱাম আৰু এই কুইজবিলাক তোমালোকৰ জানাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এই কুৱেশ্যনবিলাক তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তো প্ৰথমতে যিটো কুৱেশ্যন দিয়া আছে যে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। তাৰপিছত 2 নম্বৰৰ যিটো কুৱেশ্যন দিয়া, অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? অক্সিজেন আৱিষ্কাৰ কৰিছিল পিষ্টলি। তাৰপিছত 3 নম্বৰৰ যিটো কুৱেশ্যন দিয়া আছে, এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল? এৰোপ্লেন অলভিল আৰু উইলবাৰ ৰাইটে আৱিষ্কাৰ কৰিছিল। তাৰপিছত দিয়া 4 নম্বৰত দিয়া আছে, ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? ৰুডলফ ডিজেলে ডিজেল ইঞ্জিন উদ্ভাৱন কৰিছিল। তাৰপিছত 5 নম্বৰৰ যিটো কুৱেশ্যন দিয়া আছে, অনুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল? অনুবীক্ষণ যন্ত্ৰ জেড জেনছনে উদ্ভাৱন কৰিছিল। তাৰপিছত দিয়া আছে 6 নম্বৰ, ডিমাইন কোনে উদ্ভাৱন কৰিছিল? আলফ্ৰেড নবেলে ডিমাইন উদ্ভাৱন কৰিছিল। তাৰপিছত যিটো কুৱেশ্যন দিয়া আছে, কোকো-কোলা কোনে উদ্ভাৱন কৰিছিল? কোকো-কোলা ডক্টৰ জে.এছ. পেম্বাৰটনে উদ্ভাৱন কৰিছিল অৰ্থাৎ আৱিষ্কাৰ কৰিছিল। তাৰপিছত যিটো কুৱেশ্যন দিয়া আছে যে প্ৰথম মেইন ফ্ৰেম কম্পিউটাৰটোৰ নাম কি? প্ৰথম মেইন ফ্ৰেম কম্পিউটাৰটোৰ নাম হ'ল ENIAC আৰু এটি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত দিয়া আছে মিছাইল শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে বা উৎপন্ন হৈছে? উত্তৰ হ'ব মিছাইল শব্দটো লেটিন শব্দ মেটেৰিৰ পৰা উৎপন্ন হৈছে বা সৃষ্টি হৈছে। এইটোৰ এনচাৰ হয়। তাৰপিছত যিটো কুৱেশ্যন দিয়া আছে, মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? যিটো যন্ত্ৰৰ দ্বাৰা মিছা কথা ধৰা পেলোৱা হয় এই যন্ত্ৰটোৰ নাম কি? এনচাৰ হ'ব পলিগ্ৰাফ। পলিগ্ৰাফ যন্ত্ৰৰ দ্বাৰা মিছা কথা ধৰা পেলোৱা হয়। তাৰপিছত যিটো কুৱেশ্যন আছে, মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ কোনে আৱিষ্কাৰ কৰিছিল? জন লাৰ্ছেন। বতাহৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি? এনিমিটাৰ। এনিমিটাৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয়। তাৰপিছত দিয়া আছে, মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? মানে যিটো যন্ত্ৰৰ দ্বাৰা মানুহৰ ৰক্তচাপ জোখা হয় সেই যন্ত্ৰটোৰ নাম কি? স্পগোমনোমিটাৰ। স্পগোমনোমিটাৰ দ্বাৰা মানুহৰ ৰক্তচাপ জোখা হয়। তাৰপিছত দিয়া আছে, বাঁফকলৰ প্ৰধান উদ্ভাৱক কোন? বাঁফকল যিটো আছে এইটো কোনে সৃষ্টি কৰিছে? জেমছ ৱাট। জেমছ ৱাটে বাঁফকল উদ্ভাৱন কৰিছিল। তাৰপিছত যিটো কুৱেশ্যন আছে, লিখি পৰীক্ষা দিয়া নিয়ম কেতিয়াৰ পৰা আৰম্ভ হৈছিল? মানে লিখি যে পৰীক্ষা দিয়া হয় এইটো নিয়ম কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1702 খ্ৰীষ্টাব্দৰ পৰা এইটো নিয়ম ইংলেণ্ডৰ কেম্ব্ৰিজ কলেজত প্ৰথমে আৰম্ভ হৈছিল। তাৰপিছত দিয়া আছে, ৰেলৰ ডবাৰ খিৰিকীত কোনবিধ কাঁচ ব্যৱহাৰ কৰা হয়? যিটো ৰেল আছে এইটো কেনেধৰণৰ কাঁচ ব্যৱহাৰ কৰা হয়? নিৰাপদ কাঁচ ব্যৱহাৰ কৰা হয়। তাৰপিছত দিয়া আছে, মেলেৰিয়া ৰোগৰ কাৰক কি? কি কাৰকৰ ভাৱে মেলেৰিয়া ৰোগ হয়? প্লাজমডিয়াম ভাইভেক্স। মানুহে সজা আটাইতকৈ ওখ গম্বুজ কি? এইটো হ'ব বুৰ্জ খালিফা। বুৰ্জ খালিফা আটাইতকৈ ওখ গম্বুজ মানুহে সজা।